হেল্ল' ফ্ৰেণ্ডছ, আইভি ইণ্ডিভিয়াৰ্ছ ইন এছামিজৰ নতুন এটা এপিছ'ডলৈ আপোনালোক সকলোকে বহুত স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক আটায়ে ভালে আছে। যোৱা এপিছ'ডটোত আমি আমাৰ আছাম ট্ৰিপত আহি তেজপুৰ পোৱালৈকে মই দেখুৱাইছিলোঁ আপোনালোকক। তাৰ পিছত আহি আমি মঙলদৈ পালোহি আৰু আমাৰ জাৰ্ণিটো বহুত দীঘল হৈ যোৱাৰ কাৰণে আমি মঙলদৈত এক ৰাতি থাকি পাছদিনাখন পাঠশালা অভিমুখে ৰাওনা হ'লোঁ। আৰু এয়া হৈছে মোৰ মিষ্টাৰৰ মূল ঘৰ পাঠশালাৰ, য'ত তেওঁ ডাঙৰ দীঘল হৈছে আৰু স্কুলীয়া শিক্ষা কমপ্লিট কৰিছে। আজিকালি আমি সকলোৱে নিজৰ ডেইলি লাইফত বিজি হৈ থকাৰ কাৰণে অসমৰ বিভিন্ন প্ৰান্তত আৰু তাৰ বাদেও ভাৰতৰ বিভিন্ন প্ৰান্তত চাকৰি সূত্ৰে থাকিবলগীয়া হোৱাৰ কাৰণে ঘৰৰ মানুহবিলাকৰ লগত বহুত সময়ৰ পিছতেই লগ পোৱা যায়। আৰু এয়া আমি আটাইবিলাকে বহুত দিনৰ পিছত লগ পালোঁ। আটাইখিনিয়ে গোট খাই হাঁহি ফূৰ্তি কৰিলোঁ। আৰু এয়া হৈছে লকডাউনৰ প্ৰায় 8 মাহমানৰ পিছৰ কথা। মুম্বাইত আমি 8 মাহমান প্ৰায় হোম বাউণ্ডে হৈ আছিলোঁ বুলি ক'ব লাগিব। আৰু তাৰপিছত আমি অসমলৈ যোৱাটো ঠিক কৰিলোঁ। আৰু এয়া হৈছে মোৰ মিষ্টাৰৰ পৰিয়ালৰ কিছু সদস্য, আমাৰ পৰিয়ালৰ কেইজনমান সদস্য। আৰু তাতে থকা দিনকেইটাতে খ্ৰীষ্টমাছৰ দিনা 25 ডিচেম্বৰ 2020 যোৱা বছৰ খ্ৰীষ্টমাছৰ দিনা আমি সকলোৱে মিলি এটা পিকনিক বুলিয়ে ক'ব লাগিব, পিকনিকৰো আয়োজন কৰিলোঁ ঘৰৰ কাষতে। এয়া হৈছে মোৰ মিষ্টাৰ বিকাশৰ পৈতৃক ঘৰৰ পুখুৰী। সকলোৱে মিলি তাৰ পৰিৱেশটোত বহুত ফূৰ্তি ফাৰ্তা কৰিলে, সৰুবিলাকেও, কিয়নো সিহঁতিও তাহাঁতৰ স্কুল বা কলেজৰ কাৰিকুলামত প্ৰায় ব্যস্তই থাকে। ডিচেম্বৰ মাহৰ এই বন্ধৰ দিনকেইটাত আটাইকেইটাই মিলি বহুত দিনৰ মূৰত চব ভাই ভনীবিলাকেও ইজনে সিজনক লগ পালে, কাজিনবিলাকে একেলগে হাঁহি ফূৰ্তি কৰিলে, সময় অতিবাহিত কৰিলে। আৰু এনেকৈ আমি এটা টেণ্টো সজাই লৈছিলোঁ সেইদিনাখনৰ কাৰণে, এই পিকনিকটোৰ কাৰণে। খুব এটা ধুনীয়া আয়োজন হৈছিল। আৰু ইয়াত আছে আমাৰ মন আৰু তাৰ দাদা আৰু বা আৰু ভণ্টি, তাৰ কাজিনবিলাক। আৰু এনেকৈ আমি আটায়ে মিলি প্ৰকৃতিৰ বুকুত এসাঁজ খালোঁ। আৰু এয়া হৈছে আমাৰ পৰিয়াল। ইয়াতে মই আপোনালোকক আমাৰ মূল ঘৰৰ কিছু ধুনীয়া ছবি দেখুৱালোঁ। এটা মনোমোহা পৰিৱেশ। এই পৰিৱেশটো দেখিলে মোৰ এটাই লাইন মনলৈ আহে, হুৱেৰ চাইলেন্স স্পীক্স। তাৰ নীৰৱতা আৰু প্ৰাকৃতিক সৌন্দৰ্যৰ মাজত এনেকুৱা এটা ভাৱ আছে, যিটোৱে মোক সেই লাইনটোৱে সদায় মনত পেলাই দিয়ে। আমাৰ মূল ঘৰৰ সুন্দৰতাখিনি এনেকৈ আমি কেমেৰাত বন্দী কৰি থলোঁ। আশা কৰোঁ এইখিনি দেখি আপোনালোকেও ভাল পাইছে। আৰু সেই সময়ত ঘৰৰ ভিতৰতে 8 মাহ আবদ্ধ হৈ থকাৰ পিছত অসমলৈ গৈ এনেকৈ ঘৰৰ মানুহৰ লগত সময় কটাই আৰু খোলা পৰিৱেশৰ মাজত থাকিবলৈ পাই কেনেকুৱা ভাল লাগিছিল আমাৰ, আপোনালোকে হয়তো এই ভিডিঅ'টোৰ জৰিয়তে বুজিবই পাৰিছে। আশা কৰোঁ আজিৰ ভিডিঅ'টো আপোনালোকে ভাল পালে। আইভি ইণ্ডিভিয়াৰ্ছ ইন এছামিজৰ আৰু ভিডিঅ' চাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰিব। আৰু ভিডিঅ'টো যদি ভাল পালে নিশ্চয় নিজৰ ফ্ৰেণ্ডছ আৰু ফেমিলিৰ লগত শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। তেনেহ'লে আজিলৈ আহোঁ। বাই ফৰ টুডে। ষ্টে ছেফ, ষ্টে হেল্ডি। চি ইউ ভেৰি ভেৰি চুন।